বৰ্তমান শুৱালকুছিৰ বস্ত্ৰ উদ্যানত আছোঁ। শুৱালকুছিৰ বস্ত্ৰ উদ্যানত আছোঁ আৰু তাৰ ভিতৰলৈ দৃশ্যটো চাওঁ। গুদামটোৰ ভিতৰত কিবা আছে বোলে চাবলগীয়া বস্তু, কিন্তু এতিয়ালৈকে খোলা নাই। যেতিয়া খুলিব চাই কৰি যাম একেবাৰে। আৰু সেইপিনেতো গছ গছনি আছে আৰু 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 আইতাটো যদি সৰু ল'ৰা ছোৱালীৰ কাৰণে একদম যথেষ্ট মজা প্লেচ। আৰু কি চাব গোটেইখন এফালৰ পৰা গোটেই গ্ৰাউণ্ডটো চাই লওক। দৃশ্য দেখুৱালোঁ আৰু সেই হলটো 6টা বজাত খুলিব বুলি কৈছে। তো 6টা বজালৈকে ৱেইটিং কৰোঁ আৰু ভিডিঅ'বোৰ এনজয় কৰি থাকক আপোনালোকে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। আৰু এইটো চিৰিলে চব কৰিব, এনেকুৱা কাম কেতিয়াও নকৰিব। চব কৰিব, এইটো কাম কেতিয়াও কৰি নকৰিব। ঘৰটোৰ ভিতৰত যাওঁ আৰু চাওঁ কি কি পাওঁ। প্ৰতিমূৰ্তি বনাইছে, কাৰ প্ৰতিমূৰ্তি, কিন্তু কোনো চাইন বৰ্ড নাই ইয়াত। চাইনবৰ্ড থকাটো ক'ব পাৰিলোঁ। এইটো কাপোৰৰ ওপৰত ধৰি লওক দিছে আৰু মানুহজনী বিশেষ নহয়, কাপোৰখিনি বিশেষ আছে। আৰু এয়া কাপোৰ কাপোৰ চাওঁ আৰু এখন শাল একজেক্টলি যেনেকৈ মই অথনি কালি ভিডিঅ'টোত দেখুৱাম বুলি ভাবিছিলোঁ, সেই ভিডিঅ'টোত যেনেকৈ আছে সেইটো ভিডিঅ' আপলোড কৰা নাই এতিয়ালৈকে। বৰ্তমান আপলোড কৰিম। আৰু এয়া কি কাটি আছে বুলি কয়, বাতিকেইটা আইতাই কি কাটি আছে না, এইটো ঢেঁকী ধান বানি আছে। আৰু এইপিনে ইয়াত আজি এইটো কাম দেখিছিলোঁ। ইয়াৰ ওপৰতো এটা ধুনীয়া ভিডিঅ' বনাই আছোঁ আৰু সেইটো ভিডিঅ' মই আপলোড কৰা নাই এতিয়া বৰ্তমান। আপলোড কৰিম। এতিয়া হৈছে ঠিক আছে। এইটো কৰা ওপৰত নুঠিব, ওপৰত নাই কোনো নুঠে। এইটো বাতি কটা বুলি কয়। সিদিনা এইটো কাম ময়ো কৰিছিলোঁ অলপ মানুহৰ লগতে লাগি। আৰু আইতাৰ স্মাইলটো বৰ ধুনীয়া হৈছে, একদম একজেক্টলি সঁচা মানুহৰ নিচিনাই লাগিছে দেখিবলৈ। এতিয়া ছাগলী পোৱালি দুটা আছে আৰু এই পিকচাৰটো মজা লাগিছে একদম। একজেক্টলি কোনে নিৰ্মাণ কৰিছে বুজি গম নাপাওঁ, কিন্তু তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰাপক্ষত ইয়াত থকা মকৰা জালবোৰ আঁতৰাই দিলে আৰু ধন্যবাদ। ৰিভিউ বহুত ধুনীয়া পাব।
ইয়াতে চাওক সিহঁতে কি আছে সকলো বস্তু আছিলে, কিন্তু ইয়াৰ ভিতৰত মই বৰ্তমান সোমাব নোৱাৰিম, গতিকে মই দেখুৱাবলৈ অলপ দিগদাৰ আছে, তাৰ বাবে ক্ষমা খুজিছোঁ। আৰু বাকীবোৰ ভালেই আছে গোটেইখন। ইয়াতে বস্তু কিছুমানৰ কালেকশ্যন কৰি আছে, পলু লেটাৰ পৰা ধৰি সূতা গোটেই পৰি আছে, এৰী লাট, মুগা লাট, পাট লাট গোটেই সোপা পৰি আছে ইয়াতে। মানে কালেকশ্যন কৰি ৰাখিছে, কেনেকৈ পিক্সাৰ আছে, এটা পিক্সাৰ আছে। তাৰপিছত ইয়াতে আছে পাতলাট, এইটো পাতলাট বুলি কয়। আৰু পেনে আছে এৰী লাট, আৰু ইয়াত আছে মুগা লাট, এইটো মুগা লাট আছে। আৰু এইবোৰ সূতা, আৰু এইটো গৰু পোৱালি আছে ধুনীয়াকৈ। আৰু এইকেইটা দুটামান ভাইটি আছে, আৰু দুটামান বন্ধুক লগ পালোঁ। ইমানেই সূতা কাটি আছে, সূতা কাটি আছে, জপৰ দেখা পাইছে। আৰু বাই বাই বস্ত্ৰ উদ্যান, বাই বাই।